বিশ্বাসৰ বাথৌ পূজা উপলক্ষে মই ইয়াৰে পৰা অসমবাসী সকলো বড়ো ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোগামুখ আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত গোগামুখ অঞ্চলৰ 63খন বড়ো গাঁৱৰ ৰাইজে এক ডাঙৰ সংকল্প লৈছে যে তেওঁলোকে সকলোৱে প্ৰত্যেক পৰিয়ালে অৰিহণা আগবঢ়াই 1 কোটি টকাৰ এক পুঁজি গঠন কৰিবলৈ আগবাঢ়িছে আৰু এটা আটক ধুনীয়া বাথৌ মন্দিৰৰ আধাৰশিলা মই আজি স্থাপন কৰোঁ আৰু তেওঁলোকৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টাত ব্যক্তিগতভাৱে মই বিধায়ক হিচাপেও সহযোগিতা আগবঢ়াম আৰু অসম চৰকাৰেও ইয়াত সহযোগিতা আগবঢ়াব। বিশ্বাসৰ বাথৌ পূজা উপলক্ষে মই ইয়াৰে পৰা অসমবাসী সকলো বড়ো ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোগামুখ আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত গোগামুখ অঞ্চলৰ 63খন বড়ো গাঁৱৰ ৰাইজে এক ডাঙৰ সংকল্প লৈছে যে তেওঁলোকে সকলোৱে প্ৰত্যেক পৰিয়ালে অৰিহণা আগবঢ়াই 1 কোটি টকাৰ এক পুঁজি গঠন কৰিবলৈ আগবাঢ়িছে আৰু এটা আটক ধুনীয়া বাথৌ মন্দিৰৰ আধাৰশিলা মই আজি স্থাপন কৰোঁ আৰু তেওঁলোকৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টাত ব্যক্তিগতভাৱে মই বিধায়ক হিচাপেও সহযোগিতা আগবঢ়াম আৰু অসম চৰকাৰেও ইয়াত সহযোগিতা আগবঢ়াব। বিশ্বাসৰ বাথৌ পূজা উপলক্ষে মই ইয়াৰে পৰা অসমবাসী সকলো বড়ো ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোগামুখ আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত গোগামুখ অঞ্চলৰ 63খন বড়ো গাঁৱৰ ৰাইজে এক ডাঙৰ সংকল্প লৈছে যে তেওঁলোকে সকলোৱে প্ৰত্যেক পৰিয়ালে অৰিহণা আগবঢ়াই 1 কোটি টকাৰ এক পুঁজি গঠন কৰিবলৈ আগবাঢ়িছে আৰু এটা আটক ধুনীয়া বাথৌ মন্দিৰৰ আধাৰশিলা মই আজি স্থাপন কৰোঁ আৰু তেওঁলোকৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টাত ব্যক্তিগতভাৱে মই বিধায়ক হিচাপেও সহযোগিতা আগবঢ়াম আৰু অসম চৰকাৰেও ইয়াত সহযোগিতা আগবঢ়াব।